নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতি 11:30 বাজিছে। এয়া চাওক, মোৰ পিছফালে ঘৰটো আছে। আজি ৰাতি আমি এটা বস্তু আনবক্সিং কৰিম। আপোনালোকে চাগে ভাবিছে যে ইমান ৰাতিনো বাৰু আনবক্সিং কৰিব লাগেনে? আৰু যিটো বস্তু এতিয়া আনবক্সিং কৰিম, বস্তুটো এতিয়াও মোৰ গাড়ীতে আছে। এতিয়া মই যাম, গাড়ীৰ পৰা উলিয়াম, মনে মনে গাড়ীৰ পৰা উলিয়াম আৰু আপোনালোকৰ লগত, আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম। কিনো বস্তুটো আৰু ইমান ৰাতি কিনো আনবক্সিং কৰিব লগা হ'ব পাৰে, বা এনেকুৱানো কি বস্তু আছে যাক ৰাতিহে আনবক্সিং কৰিব ওলাইছোঁ। আহক বন্ধুসকল, তেতিয়াহ'লে আমাৰ লগত ভিডিঅ'টো আপোনালোকেও এনজয় কৰক। বলক এতিয়া আমি গাড়ীৰ পৰা বস্তুটো লৈ আনিম। এয়া চাওক, গাড়ীৰ ভিতৰৰ পৰা এতিয়া বস্তুটো লৈ আনিলোঁ। পেকেটটো দেখি চাগে কিছুমানে গম পাবও পাৰে এইটো কি বস্তু, ভিতৰত কি আছে আমি এতিয়া চাই লওঁ। আহক। বাহ, প্ৰথমতে দেখিলে এটা চকলেট। আৰু কি আছে চাওক, চকলেটটো চাইডত ৰাখি দিছোঁ। পুৰা চুৰি এখনো আছে, প্লাষ্টিকৰ চুৰি দেই এইখন। ভয় খাব নালাগে, ৰাতি চুৰিয়েনো কি কৰিম, প্লাষ্টিকৰ চুৰিয়েনো কি কৰিম। চাওকচোন কি কৰিম, গম পাইছেই চাগে আপোনালোকে কি কৰিম। ইয়াত হেপী বাৰ্থডে কেণ্ডেল আছে, গমেই পাইছে এতিয়া আপোনালোকে। এইটো হৈছে বাৰ্থডে কেক। এই কেকটো লয়েন্সৰ পৰা অনা হৈছে। এতিয়া মই ইয়াক আনবক্সিং কৰিম আৰু আপোনালোককো দেখুৱাম এতিয়া কেকটো। কিন্তু এতিয়াও বাৰ্থডে গাৰ্ল, আপোনালোক কেমেৰাটো এবাৰ ঘূৰাই দেখাইছোঁ। এই আছে দৰ্জা বন্ধ, বাৰ্থডে গাৰ্ল এতিয়া শুই আছে। এতিয়া সময়টো কিমান হৈছে আপোনালোকে জানে? মই আপোনালোক ঘড়ীটো বাৰু দেখাই দিছোঁ, মোবাইলতে দেখাই দিছোঁ বাৰু আপোনালোকৰ টাইমটো। এইয়া চাওক, 11:46। ঠিক 12টা বজাৰ লগে লগে আমি বাৰ্থডে গাৰ্লক ছাৰপ্ৰাইজ দিব লাগিব আজি, হয়নে নহয়? আজি আমি একেলগে আপোনালোকক লগত লৈ আমি বাৰ্থডে গাৰ্লক আজি ছাৰপ্ৰাইজ দিম। বাৰ্থডে গাৰ্ল একদম মস্তি মই শুই আছে, কিন্তু আমি ৰাতি হ'লেও ডিষ্টাৰ্ব দিম আৰু এতিয়া উঠাই লৈ আনিম। কেক কাটিব লাগিব নহয়। তেতিয়াহ'লে মই কেকটো এতিয়া আনবক্সিং কৰি লওঁ, কেকটো খুলি লওঁ আৰু ধুনীয়াকৈ সজাই লওঁ। চিম্পল কেক, কোনো ধৰণৰ আভিজাত্য নাই, একেবাৰে চিম্পল। আমি বিশেষ আভিজাত্যটো ইমান ভালো নাপাওঁ, অকণমান জাষ্ট চিম্পলকৈ মানুহে এনজয় কৰিব লাগে। আৰু বেছি খৰচো নহয়, এটা কেকহে আনিছোঁ মাত্ৰ, আৰু এটা চকলেট, বাছ ইমানেই, ন' আদাৰ গিফ্টছ। আমাৰ এতিয়া কেক ৰেডি হৈ আছে। এতিয়াও 12টা বজা নাই, 12টা বাজিলে বাৰ্থডে গাৰ্লক কেক কাটিবলৈ উঠাই আনিম। এই চেগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যিসকল ভিউৱাৰ্ছে আমাৰ চেনেলটো ভিডিঅ'বোৰ চাই আছে, লাইকো কৰিছে, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাৰপ্ৰাইজ দিয়ক। আজি যেনেকৈ এতিয়া আমি বাৰ্থডে গাৰ্লক ছাৰপ্ৰাইজ দিম, আপোনালোকেও তেনেকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাৰপ্ৰাইজ কৰক। তেতিয়া আৰু ভাল ভাল ভিডিঅ' আমি আপলোড কৰি থাকিম। বন্ধুসকল, এতিয়া সময় প্ৰায় হৈ গৈছে। এতিয়া কেণ্ডেলকেইটা লগাই মই লাইট অফ কৰি ল'ম আৰু গৈ বাৰ্থডে গাৰ্লক উঠাই ল'ম। এতিয়া লাইট অফ আৰু আমাৰ কেকটো এতিয়া ৰেডি হৈ গৈছে। আন্ধাৰ এতিয়া আহি আছে, বাৰ্থডে গাৰ্ল এতিয়া গৈ আছে। পাই গ'ল। এয়া কি? ইমান ছাৰপ্ৰাইজ দি দিলে। তুমিতো কৈছিলা আজি নানো কেক, কাইলৈ দিম। এই ছাৰপ্ৰাইজ। এই কেক আহি গ'ল, উৰি আহি গ'ল একদম। কেক উৰি আহি গ'ল ৰাতি। এতিয়া আমি বাৰ্থডে গাৰ্লে এতিয়া কেক কাটিব। বাইদেউ টোপনি ভৰাই নাই যেন পাইছোঁ।
নাই কেক কাটনে 12টা পাইছে ইয়েছ কাটিব লাগে হ্যাপি বাৰ্থডে টু থেংক ইউ ইমান লাহেকে থেংক ইউ ক'লে ক'ত থেংক ইউ এই ভিতৰত আঁঠুৱাখন দেখি আছে অকণমান দৰ্জাখন মাৰি দিয়া ফোনো আহিছে দেই ৰাইজসকল ফোন এটা আহিছে এতিয়া বাহিৰত ফোন আহিব দেই এতিয়া হেল্ল' থেংক ইউ হোৱা নাই নাই শুইছিলো তাৰপিছত এই কেক এটা আনিছিলে তাকে বোলো অকণমান কাটি খাই লওঁ ঠিক আছে দিয়ক থেংক ইউ হ'ব দিয়া বন্ধুসকল নেক্সট বাৰ আপোনালোকৰ লগত একেলগে খাম এতিয়া বন্ধ আছে সেইকাৰণে আমি অকলে খাব লগা হৈছে এতিয়া কেণ্ডেলকেইডাল গুচাব লাগে আৰু খাবহে লাগে এইটো খোৱাহে কথা বন্ধুসকল আজি আমাৰ মিষ্টাৰ তালুকদাৰে মজাছে ছাৰপ্ৰাইজ এটা দি দিলে গম পাইছেনে মোক কৈ আছিলে যে আজি বোলে কেক নানে মোক কৈছে আজি একো নাই কেক চেক আনা নাই অফিচৰ পৰা আহোঁতে দেৰি হ'ল 4টা বাজি গ'ল অফিচত মিটিং আছিলে চ' কাইলৈ আমি ওলাই যাম এনেকৈ কৈ আছে মই সেইকাৰণে ভাত পানী খাই শুই গ'লো আৰু এতিয়া 12টা বজাত এয়া দেখিছেনে জানিছে দেই ৱেল ডান আজিকালি চব কেকটো গাড়ীৰ ভিতৰত আছে আজিকালি চব বস্তু অনলাইনে হৈছে নহয় এই কেকটো বাৰু আপোনালোক কেনেকৈ অনলাইন দিব বাৰু অনলাইন দিব নোৱাৰো নহয় হ'ব অহাবাৰ আমি কিবা অনলাইন অফলাইন পাতিম বাৰ্থডে তেতিয়া আপোনালোকে আমাৰ লগত থাকিব আমাৰ লগত একেলগে আমি সকলোৱে মিলি একেলগে চেলিব্ৰেট কৰিম ফটোৱে মাৰিবলৈ পাহৰি থাকিলোঁ দেখিছে নাই বাৰ্থডে গাল একদম খোৱাতে ব্যস্ত খায়ে আছে তেতিয়াৰ পৰা খাই কেকটো শেষে কৰিলে আধাহে আছে এতিয়া আমি বাৰ্থডে গালক ফেচবুক খুলিবলৈ আমি অনুৰোধ জনালোঁ ফেচবুক খুলিব লাগিব এতিয়া আমাৰ সন্মুখত আমি চাম এতিয়া ফেচবুকত কিবা আছে নেকি ফেচবুকত কি আছে কিবা দিছা নেকি তুমি মই নাই দিয়া তেতিয়াহ'লে মানে চাম আৰু কোনোবাই কিবা দিছে নেকি ফেচবুকত ৰাতিখন কোনে কি দিব পাৰে কোনোবাই বনাই দিছে ভণ্টিয়ে এইটো আমাৰ ভিউৱাৰ্ছক দেখাই দিব লাগিব এইটো কি দিছে ইয়াতে কেমেৰা সন্মুখত চাবা দে চাওক দেই ফেচবুকত ওলাইছে নেকি ইমান ভাল লাগিছে থেংক ইউ দেই থেংক ইউ ৰিয়ান থেংক ইউ বিন্দু I love you too. Happy birthday to you. Thank you, Dada. কেতিয়া বনালে সিহঁতি এইবিলাক মই গমেই নাপাওঁ থেংক ইউ মই গমেই নাপাওঁ এইবিলাকৰ কেতিয়া বনালা এইবিলাক তোমালোকে এইটো আমাৰ চুমকনৰ যাদু চুমকনৰ যাদু
grateful. বাকী মিছ কৰিছোঁ আৰু যেতিয়া লগ পাম পাৰ্টি কৰিম। বাই বাই, লাভ ইউ। থেংক ইউ দেই চবে মোক ইমান ছাৰপ্ৰাইজ দি দিলে মাক মিছ কৰিছোঁ এখন চাওক ফটো আজিৰ পৰা 3 বছৰমান আগত 3 বছৰ আগত 18 চনত ন আমি মা মই দেউতা আৰু আমাৰ তালুকদাৰ কেমেৰা মেন আমাৰ আমি হেৰিলৈ গৈছিলোঁ চেৰাপুঞ্জী গৈছিলোঁ মোৰ বাৰ্থডে দিনা বহুত ভাল লাগে এইটো কথা মনত পৰি যিহেতু মা আজি আমাৰ মাজত নাই তাৰে এখন ফটো শ্বেয়াৰ কৰিছে ভণ্টিয়ে চাব আপোনালোকে ভালকে ইমান ছাৰপ্ৰাইজ কেনেকৈ দিব পাৰা হ'লা তুমি কেতিয়া কৰিলা এইবিলাক মই নাই কোৱা এইটো চুমকনে কৰিছে আৰে ভিডিঅ'টোতো তুমি কৰিছা মই বিয়া ফটো এয়া শাহু মা দুখ লাগি গ'ল দেই ৰাইজসকল ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিলে সিহঁতে থেংক ইউ বিশেষকৈ মোৰ ভণ্টি লোকপ্ৰিয়া দত্ত আৰু বাকী সকলো ভিনদেউ ডক্টৰ মনজিত বৰা বা ভৈৰৱী দত্ত মোৰ দেউতা আৰু মোৰ হাজবেণ্ড মিষ্টাৰ হাজবেণ্ড ডক্টৰ শৈলেন তালুকদাৰ আৰু আটাইতকৈ মৰমৰ মোৰ ভাগিন ত্ৰিনাভ কাশ্যপ সকলোলৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা ভিডিঅ' ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে আৰু মোৰ আৰু এটা ভাগিন আছে সৰু অকণমানি তাক ফটো দেখুওৱা নাই সিহঁতে ৰেৱাঞ্চ কাশ্যপ আৰু মোৰ ননদ স্বপ্নালী তালুকদাৰ তাইও মোক মেছেজ কৰিছে এতিয়া ধন্যবাদ সকলোলৈ বহুত বহুত মৰম আৰু ধন্যবাদ জনালোঁ সকলোৰে আহিবলগীয়া দিনবিলাক বহুত ভাল হওক তাকে আশা কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ বন্ধুসকল কেতিয়াৰ পৰা কেমেৰা ধৰি ভিডিঅ' কৰি ঘামি গ'লোঁ দেখিছে একেবাৰে ঘামি আছোঁ একো নাই ভাল লাগিলে ফূৰ্তি কৰিলোঁ আৰু আপোনালোককো ধন্যবাদ জনালোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আমাৰ ভিডিঅ'বোৰ চাই আমাক ছাপোৰ্ট কৰাৰ কাৰণে এনেদৰে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব বনায় আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক ছাপোৰ্ট কৰি গৈ থাকিব আৰু আমি যিমান পাৰোঁ নতুন ভাল ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ